নমস্কাৰ টিডি নলেজ ইউটিউব চেনেলত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আলোচনা কৰিম 2023 চনত হ'ব লগা অসম টেটৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে অসমৰ ভূগোল। অসমৰ ভূগোলৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। যদি ভিডিঅ'টো শেষত ভাল লাগে লাইক এটা কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব। বৰক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। Question number 1. The proposed Tipaimukh Dam is to be constructed over which river? প্ৰস্তাৱিত টিপাইমুখ বান্ধটো কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰাক ৰিভাৰ। প্ৰস্তাৱিত টিপাইমুখ বান্ধটো বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। টিপাইমুখ ডেম হৈছে মণিপুৰ ৰাজ্য ভাৰতৰ বৰাক নদীৰ ওপৰত প্ৰস্তাৱিত বেষ্টনী বান্ধ। প্ৰথমবাৰৰ বাবে 1983 চনত আৰম্ভ কৰা হৈছিল এই বান্ধটো। বান্ধটোৰ মূল উদ্দেশ্য হৈছে বান নিয়ন্ত্ৰণ আৰু জলবিদ্যুৎ উৎপাদন কৰা। Question number 2. Assam has common boundary with dash Indian states. ভাৰতৰ ৰাজ্যৰ সৈতে অসমৰ দেশখন উমৈহতীয়া সীমা আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 7। ভাৰতৰ ৰাজ্যৰ সৈতে অসমৰ 7খন উমৈহতীয়া ৰাজ্যৰ সৈতে সীমা আছে। অসমৰ সৈতে ভাৰতৰ ৰাজ্যসমূহৰ সীমাসমূহ এনেধৰণৰ। আন্তঃৰাজ্যিক সীমাৰ অঞ্চলবিলাক কোনখন ৰাজ্যৰ লগত অসমে কিমান দীঘল সীমা অতিক্ৰম কৰিছে চাওঁ আহক। 1. আসাম নাগালেণ্ড। অসমে নাগালেণ্ডৰ সৈতে 512.1 কিলোমিটাৰ সীমা ভাগ বতৰা কৰিছে। 2. আসাম অৰুণাচল প্ৰদেশ 804.1 কিলোমিটাৰ সীমা ভাগ বতৰা কৰিছে অসমে অৰুণাচলৰ সৈতে। 3. আসাম মণিপুৰ। অসমৰ মণিপুৰৰ সৈতে 204.1 কিলোমিটাৰ সীমা সংলগ্ন হৈ আছে। 4. আসাম মিজোৰাম। অসমৰ মিজোৰামৰ সৈতে 164.6 কিলোমিটাৰ সীমা সংলগ্ন হৈ আছে। 5. আসাম ত্ৰিপুৰা। অসম আৰু ত্ৰিপুৰাৰ দুয়োখন ৰাজ্যৰ মাজত সীমা সংলগ্ন হৈ আছে 46.3 কিলোমিটাৰ। 6. আসাম মেঘালয়া। অসমৰ মেঘালয়ৰ সৈতে 884.9 কিলোমিটাৰ সীমা ভাগ বতৰা কৰিছে। 7. আসাম ৱেষ্ট বেংগল। অসম আৰু ৱেষ্ট বেংগলৰ মাজত 127.0 কিলোমিটাৰ সীমা ভাগ বতৰা হৈ আছে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। Question number 3. What is the total area of কাজিৰঙা নেশ্যনেল পাৰ্ক? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ এলেকা কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 430 কিলোমিটাৰ স্কুৱেৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ এলেকা হৈছে 430 বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ। Question number 4. Area wise the rank of Assam among North East state is. অঞ্চল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছেকেণ্ড। অঞ্চল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান দ্বিতীয়। অঞ্চল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ এলেকা হৈছে 83,743 বৰ্গ কিলোমিটাৰ। আনহাতে অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। গতিকে অসম উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহত্তম ৰাজ্য। Question number 5. Which of the following is the highest peak in Karbi Plateau? নিম্নলিখিত কোনটো কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সিংহাসন। কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে সিংহাসন। সিংহাসন শৃংগ হৈছে কাৰ্বি আংলং জিলাৰ সৰ্বোচ্চ শৃংগ বা কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ। ই ডিফুৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই শৃংগটো সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 1360 মিটাৰ ওপৰত অৱস্থিত। নেক্সট question number 6. Which of the following northeastern state share the shortest boundary with Assam? নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যে অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? অসমৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সীমা আটাইতকৈ কম? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ত্ৰিপুৰা। উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যে অসমৰ সৈতে আটাইতকৈ চমু ভৌগোলিক সীমা ভাগ বতৰা কৰিছে। ভাৰতৰ ত্ৰিপুৰা ৰাজ্যে অসমৰ সৈতে আটাইতকৈ কম ভৌগোলিক সীমা ভাগ বতৰা কৰিছে। অসমে ত্ৰিপুৰাৰ সৈতে
মাত্ৰ 46.3 কিলোমিটাৰ সীমা ভাগ বতৰা কৰিছে অৰ্থাৎ অসম আৰু ত্ৰিপুৰাৰ ভৌগোলিক সীমা আছে 46.3 কিলোমিটাৰ ভাগ বতৰা Question number 7 The length of Brahmaputra within Assam is dash অসমত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন বি 720 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীটো অসমত মুঠ 720 কিলোমিটাৰ বৈ গৈছে ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2897 কিলোমিটাৰ ইয়াৰে ভাৰতত 918 কিলোমিটাৰ বৈ গৈছে আনহাতে অসমত 720 কিলোমিটাৰ বৈ গৈছে Question number 8 When Assam's Kaziranga was declared as a national park কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন সি 1974 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1974 চনত 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল 1974 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে 430 বৰ্গ কিলোমিটাৰ মাটিৰে আৱৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল Question number 9 Amsang Wildlife Sanctuary is located in which of the following district in Assam আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন এ কামৰূপ মেট্ৰ আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কামৰূপ মহানগৰত অৱস্থিত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কামৰূপ জিলাৰ গুৱাহাটীত অৱস্থিত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য ইয়াৰ মাটিকালি হৈছে 78.64 বৰ্গ কিলোমিটাৰ এলেকাত ব্যাপী আছে নেক্সট question number 10 what is the total land area of Assam অসমৰ মুঠ মাটিকালি কিমান শুদ্ধ উত্তৰটো হৈছে অপচন ডি 78,438 কিলোমিটাৰ স্কয়াৰ অসমৰ মুঠ মাটিকালি আছে 77,438 বৰ্গ কিলোমিটাৰ Question number 11 Desh is the oldest refinery of India Desh হ'ল ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিগবৈ ৰিফাইনাৰী ডিগবৈ ৰিফাইনাৰী ইজ দ্য ওল্ডেষ্ট ৰিফাইনাৰী অফ ইণ্ডিয়া ডিগবৈ তেল শোধনাগাৰ হ'ল ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰটো 1901 চনত অসম অইল কোম্পানী লিমিটেডৰ দ্বাৰা ডিগবৈত স্থাপন কৰা হৈছিল এই ডিগবৈ তেল শোধনাগাৰটো হৈছে এছিয়াৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰটো ভাৰতৰ আৰু এছিয়াৰ প্ৰথম তেল শোধনাগাৰ Question number 12 What is the 7th national park in Assam? অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান কি? শুদ্ধ উত্তৰটো হৈছে অপচন সি দিহিং পাটকাই নেশ্যনেল পাৰ্ক অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন 231.65 বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে 2021 চনৰ 9 জুনত অসম বন বিভাগে আনুষ্ঠানিকভাৱে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল Next question number 13 Which district of Assam has the highest number of tea garden অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডিব্ৰুগড় অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে অসমৰ ডিব্ৰুগড়ত সৰ্বাধিক এলেকা চাহ খেতি কৰা হয় ডিব্ৰুগড়ক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় Question number 14 Which of the following district of Assam has the lowest literacy rate নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম শুদ্ধ উত্তৰটো হৈছে অপচন বি ধুবুৰী অসমৰ ধুবুৰী জিলা সাক্ষৰতাৰ হাৰ আটাইতকৈ কম অসমৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলা হৈছে ধুবুৰী 2011 চনৰ লোকপিয়ল অনুসৰি ধুবুৰীৰ সাক্ষৰতাৰ হাৰ হৈছে 59% Question number 15 In which aircraft well was drilled in Assam for the first time কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন এ 1889 চনত 1889 চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল Next question number 16 Which two places has been connected the Bhupen Hazarika Bridge কোন দুখন ঠাই ভূপেন হাজৰিকা দলঙৰ দ্বাৰা সংযোগ কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন সি ঢলা আৰু শদিয়া এই দুখন ঠাই ভূপেন হাজৰিকা দলংখন সংযোগ কৰিছে
ধলাশদিয়া দলং যাক আনুষ্ঠানিকভাৱে ভূপেন হাজৰিকা দলং বুলি জনা যায়, যাক সাধাৰণতে ভাৰতত বিম দলং বা বিম ব্ৰিজ বুলি জনা যায়। ধলাশদিয়া দলংখন উত্তৰ পূবৰ ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে। দলংখন ব্ৰহ্মপুত্ৰৰ এক প্ৰধান উপনদী লোহিত নদীত বিস্তৃত। ই দক্ষিণৰ ধলা গাঁৱক আৰু উত্তৰে শদিয়া গাঁৱক সংযোগ কৰিছে। Question number 17. Assam share international border with which of the following countries? নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভূটান এণ্ড বাংলাদেশ। ভূটান আৰু বাংলাদেশৰ সৈতে অসমখন সংলগ্ন হৈ আছে। ভূটান আৰু বাংলাদেশৰ সৈতে অসমৰ সীমা ভাগ বতৰা হৈ আছে। ভাৰত আৰু বাংলাদেশৰ মাজত সীমা আছে 4096 কিলোমিটাৰ দীঘল বা মাইল হিচাপত হ'লে 2545 মাইল। আন্তঃৰাষ্ট্ৰীয় সীমা আছে যি অসমত আছে কেৱল 262 কিলোমিটাৰ বা মাইল হিচাপত 163 মাইল। ই বিশ্বৰ পঞ্চম দীৰ্ঘতম স্থল সীমান্ত। ভাৰত আৰু ভূটানৰ মাজৰ সীমান্তটো 699 কিলোমিটাৰ দীঘল আৰু অসমৰ সৈতে ভূটানে 267 কিলোমিটাৰ সংলগ্ন হৈ আছে। Next question, question number 18. Who is famously known as the forest man of India? কাক ভাৰতৰ অৰণ্য মানৱ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যাদৱ পায়েং। যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি কোৱা হয়। যাদৱ পায়েঙক 2010 চনত বিশ্ব পৃথিৱী দিৱসত ভাৰত চৰকাৰে দিল্লীত ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰিছিল। 550 হেক্টৰ 1300 একৰৰ অধিক অনুৰ্বৰ মাটিক নিজে গছপুলিৰে অৰণ্যলৈ পৰিৱৰ্তন কৰিছিল। তেওঁৰ এই অৰণ্য মোলাই অৰণ্য নাম দিছে। এই অৰণ্যখন অসমৰ যোৰহাটৰ ককিলামুখৰ ওচৰত অৱস্থিত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 19. Which town is also known as the Manchester of Assam? কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শুৱালকুছি। অসমৰ শুৱালকুছি চহৰখনক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। শুৱালকুছিত অসংখ্য হাতে বোৱা কাপোৰৰ উদ্যোগ থকাৰ বাবে ইয়াক অসমৰ মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 20. Which river is called Sorrow of Assam? কোনখন নদীক অসমৰ দুখ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ব্ৰহ্মপুত্ৰ ৰিভাৰ। অসমৰ ব্ৰহ্মপুত্ৰ নদীক অসমৰ দুখ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 21. Assam Tea Auction Center was established in Des. অসম চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1970। অসম চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল 1990 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ হৈছে বিশ্বৰ অন্যতম ব্যস্ত চাহ ব্যৱসায় কেন্দ্ৰ। ই গুৱাহাটীত অৱস্থিত। ইয়াক 1990 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 22. দ্য টোটেল নাম্বাৰ অফ ৰামচাৰ চাইট ইন আছাম ইজ? অসমত ৰামচাৰ স্থানৰ মুঠ সংখ্যা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1। অসমত ৰামচাৰ স্থানৰ মুঠ সংখ্যা হৈছে এটা। অসমত এটা ৰামচাৰ চাইট আছে আৰু সেইটো হৈছে দীপৰ বিল। দীপৰ বিল হৈছে এটা মিঠা পানীৰ হ্ৰদ। ই অসমৰ কামৰূপ জিলাৰ গুৱাহাটী চহৰৰ দক্ষিণ পশ্চিমত অৱস্থিত। 2002 চনৰ নৱেম্বৰত ৰামচাৰ সন্মিলনৰ অধীনত ই এখন তালিকাভুক্ত আৰ্দ্ৰভূমি। নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 23. দ্য এভাৰেজ হাইট অফ আছাম ফ্ৰম চি লেভেল ইজ? সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 79.5 মিটাৰ। অসম সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 79.5 মিটাৰ ওপৰত অৱস্থিত। অসম সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 79.5 মিটাৰ ওপৰত অৱস্থিত। অসমৰ শদিয়া অঞ্চল 134 মিটাৰ উচ্চতা, ডিব্ৰুগড় 104 মিটাৰ উচ্চতা, গুৱাহাটী 50 মিটাৰ, গোৱালপাৰ 37 মিটাৰ আৰু ধুবুৰী 28 মিটাৰ। গড় উচ্চতাত অসমৰ প্ৰায় উচ্চতা হৈছে 79.5 মিটাৰ। কুৱেশ্যন নম্বৰ 24. হোৱাট ইজ দ্য এভাৰেজ এনুৱেল ৰেইনফল ইন আছাম? অসমত গড় বাৰ্ষিক বৰষুণ কিমান হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 230 চেণ্টিমিটাৰ। 230 চেণ্টিমিটাৰ অসমত বাৰ্ষিক বৰষুণ হয়। অসমত গড় বাৰ্ষিক 230 চেণ্টিমিটাৰ বৰষুণ হয়।
শীতকালত গড় বাৰ্ষিক বৰষুণ হয় 6 সেন্টিমিটাৰ আৰু গ্ৰীষ্মকালত ই প্ৰায় 64 সেন্টিমিটাৰ হয় নেক্সট question number 25 Which of the following district of Assam does not come under the jurisdiction of BTC নিম্নলিখিত কোনখন জিলা BTCৰ অধিকাৰ ক্ষেত্ৰৰ অধীনলৈ নাহে শুদ্ধ উত্তৰটো হৈছে অপচন ডি গোৱালপাৰা নিম্নলিখিত জিলাসমূহৰ ভিতৰত গোৱালপাৰা জিলাখন বিটিআৰৰ অন্তৰ্ভুক্ত নহয় বা BTCৰ অধিকাৰ ক্ষেত্ৰলৈ নাহে অপচনত উল্লেখ থকা বাক্সা উদালগুৰি চিৰাং এই তিনিখন জিলা BTC বা বিটিআৰৰ অন্তৰ্ভুক্ত জিলা Next question number 26 In which district of Assam is Laukha Wildlife Sanctuary located অসমৰ কোনখন জিলাত লাউখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন সি নগাঁও লাউখোৱা বন্যপ্ৰাণী অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত লাউখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ নগাঁও জিলাত অৱস্থিত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত 70.13 বৰ্গ কিলোমিটাৰ আগুৰি আছে Question number 27 How many national parks are there in Assam অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে শুদ্ধ উত্তৰটো হৈছে অপচন সি 7 অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 7খন অসমৰ বনাঞ্চলৰ 2.51% ৰাষ্ট্ৰীয় উদ্যানে আৱৰি আছে অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে সেইবোৰ হ'ল 1 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2 ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 3 ওৰাং ৰাষ্ট্ৰীয় উদ্যান 4 মানাহ ৰাষ্ট্ৰীয় উদ্যান 5 নামেৰি ৰাষ্ট্ৰীয় উদ্যান 6 দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু 7 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান Next question number 27 Kamakhya Temple is located on which hill কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন এ নীলাচল হিল কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত কামাখ্যা মন্দিৰ তান্ত্ৰিক অনুশীলনৰ আটাইতকৈ পুৰণি আৰু শ্ৰদ্ধাৰ কেন্দ্ৰ যি কামাখ্যা দেৱীৰ প্ৰতি সমৰ্পিত Next question number 29 Which is the second biggest river in Assam অসমৰ দ্বিতীয় বৃহত্তম নদী কোনখন শুদ্ধ উত্তৰটো হৈছে অপচন ডি বৰাক অসমৰ দ্বিতীয় বৃহত্তম নদীখনৰ নাম হৈছে বৰাক অসমৰ প্ৰথম বৃহত্তম নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ আৰু দ্বিতীয়খন হৈছে বৰাক নদী Next question number 30 Which place does the river Dibang know as Brahmaputra কোন ঠাইৰ পৰা দিহাং নদীখনক ব্ৰহ্মপুত্ৰ বুলি জনা যায় শুদ্ধ উত্তৰটো হৈছে অপচন এ শদিয়া ঠাইৰ পৰা দিহাং নদীখনক ব্ৰহ্মপুত্ৰ বুলি জনা যায় দিহাং নদীয়ে শদিয়া চহৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নামেৰে নতুন নাম লাভ কৰে অসমত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় Question number 31 How here is Kamakhya Temple Hill কামাখ্যা মন্দিৰ পাহাৰ কিমান ওখ শুদ্ধ উত্তৰটো হৈছে অপচন বি 562 ফিট কামাখ্যা মন্দিৰৰ পাহাৰৰ ওখ হৈছে 562 ফুট কামাখ্যা মন্দিৰ গুৱাহাটী নীলাচল পাহাৰৰ ওপৰত অৱস্থিত ই দেশৰ 108টা শক্তিপীঠৰ ভিতৰত এটা শক্তিশালী নদী ব্ৰহ্মপুত্ৰৰ ওচৰত 562 ফুট উচ্চতাত আছে Question number 32 What divide the Brahmaputra basin with Barak basin বৰাক অৱবাহিকাৰ সৈতে ব্ৰহ্মপুত্ৰ অৱবাহিকাক কিহে বিভক্ত কৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি বৰাইল ৰেঞ্জে বৰাক অৱবাহিকাৰ সৈতে ব্ৰহ্মপুত্ৰ অৱবাহিকাক পৃথক কৰিছে Question number 33 Which is the longest tributary of Brahmaputra River নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনদী শুদ্ধ উত্তৰটো হৈছে অপচন ডি সোৱণশিৰি নদীটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনদী সোৱণশিৰি নদী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ ই ভাৰতৰ ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশ আৰু চীনৰ অধীনত থকা তিব্বতৰ মাজেদি বৈ গৈছে ইয়াৰ দৈৰ্ঘ্য হৈছে 442 কিলোমিটাৰ সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ ই ব্ৰহ্মপুত্ৰৰ মুঠ জলৰাশিৰ 7.92% যোগান ধৰে Question number 34 The brass metal industry of Assam is located in অসমৰ পিতল ধাতু উদ্যোগ অৱস্থিত শুদ্ধ উত্তৰটো হৈছে অপচন বি সৰ্থেবাৰী অসমৰ পিতল ধাতুৰ উদ্যোগৰ বাবে সৰ্থেবাৰী বিখ্যাত সৰ্থেবাৰী বজালী জিলাৰ পূব প্ৰান্তত অৱস্থিত এখন নগৰ ই অসম তথা উত্তৰ পূব ভাৰতৰ হস্তশিল্পৰ কাঁহৰ বাচন বৰ্তনৰ বাবে বিখ্যাত Next question number 35 অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে Hualkuchi is famous for
শুৱালকুছি তলৰ কোনটোৰ বাবে বিখ্যাত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাট এণ্ড মুগা সিল্ক শুৱালকুছি ঠাইখন পাট মুগাৰ বাবে বিখ্যাত শুৱালকুছি অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন নগৰ ই গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত শুৱালকুছি অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগৰ বাবে বিখ্যাত শুৱালকুছি ঠাইখন পাট মুগা কাপোৰৰ বাবে পৃথিৱী বিখ্যাত আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপকামিং ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব ভিডিঅ'টো শেষ হোৱাৰ বাবে ধন্যবাদ